চাই থাকক 2 দিন বা 3 দিনৰ ভিতৰত খালবাৰী অঞ্চলত যিমান মানে মহিলা UPPL কৰা আছে কেনেকুৱা যোগদান কৰিব 1500 পৰা 2000 একদম বাগা নেতা চেন্ট্ৰেল নেতা আৰু ব্লক লেভেলত নেতা আৰু ডিস্ট্ৰিক্ট লেভেলত নেতা যিমান কিবা নেতা আছে আৰু এই লেডিজ যিমান ওমেন কিবা টিমত কাম কৰে সব BPF দলত জয়েন হ'বলৈ গৈ আছে মইতো খালবাৰী MCLA হৈ পেলাই একদম জান প্ৰাণ লাগি পেলাই আমাৰ থানেশ্বৰ বসুমতাৰী ছাৰক মানে যেতিয়া দিয়াত মই এতিয়াৰ পৰা নহয় আগৰ পৰাই লাগি আছোঁ মইতো খালবাৰী MCLA হৈ পেলাই একদম জান প্ৰাণ লাগি পেলাই আমাৰ থানেশ্বৰ বসুমতাৰী ছাৰক মানে যেতিয়া দিয়াত মই এতিয়াৰ পৰা নহয় আগৰ পৰাই লাগি আছোঁ বাছ কিমানমান ভোট পাব ইয়াততো 1 লাখৰ ওপৰত পাব যেনেকুৱা দেখিছোঁ আপোনালোকে BTC ইলেকশ্যনতো দেখিছিলেনে দুটা প্লাছ কৰিলেও আমাৰ পাত্তাই পোৱা নাছিলে তো সেনেকুৱাই আমাৰ খালবাৰী অঞ্চলত সেনেকুৱাই হ'ব একদম ছেম আৰু চাই থাকক 2 দিন বা 3 দিনৰ ভিতৰত খালবাৰী অঞ্চলত যিমান মানে মহিলা UPPL কৰা আছে কেনেকুৱা যোগদান কৰিব 1500 পৰা 2000 একদম বাগা নেতা চেন্ট্ৰেল নেতা আৰু ব্লক লেভেলত নেতা আৰু ডিস্ট্ৰিক্ট লেভেলত নেতা যিমান কিবা নেতা আছে আৰু এই লেডিজ যিমান ওমেন কিবা টিমত কাম কৰে সব BPF দলত জয়েন হ'বলৈ গৈ আছে BTC ইলেকশ্যনত 5টা গ্যাৰান্টি আছিলে এতিয়া বিধানসভা ইলেকশ্যনত কি হ'ব নাই 5টা গ্যাৰান্টিটো আমি BTC এৰিয়াত এতিয়া চলি আছে এইটো ফুল ষ্টপ নহয় যায়ে থাকিব চলি থাকিব 1 নম্বৰৰ মাটি পাট্টা দিয়া আছিলে এইটো দি আছে মাটি পাট্টা দিয়াটো শেষ নহয় তাৰপিছত আমাৰ যুৱতীসকলক মানে 2 লাখ দিয়া আছিলে এইটো ফাৰ্ষ্ট ষ্টেপটো লোৱাৰ পিছত আকৌ ছেকেণ্ড ষ্টেপ এপ্ৰিল মে'ত আকৌ চিলেকশ্যন হ'ব তাৰপিছত আকৌ যোনে কিবা আছিলে গৰীব দুখীয়া কিবা আছিলে সেইটো চলি আছে আকৌ সিনিয়ৰ চিটিজেন আছে সিনিয়ৰ চিটিজেনৰো হ'ব তাৰপিছত আকৌ এটা সেল্ফ হেল্প গ্ৰুপ আছিলে এই সেল্ফ গ্ৰুপ সব যিমান আমাৰ গেৰেণ্টি আছে চলিয়ে থাকিব 5 বছৰ পুৰা অৰুণাদয়টো আহিয়ে থাকিব এতিয়া আমি আপলোড কৰিব লাগে এই কোড অফ কণ্টাক্টৰ কাৰণেহে ৰখি আছে নহ'লেতো অলৰেডি ফৰ্ম ছাবমিট কৰাই আছে DC অফিচত এতিয়া কোড অফ কণ্টাক্ট এইটো কাৰণে অলপমান ষ্টপ হৈ আছে চাই থাকিব একদম চবেই BPF মুখী হৈ পেলাই একদম জইনিং কৰিব যিমান UPPL হওক যিমান বেলেগ দল কৰা হওক এই 2 দিন চাই থাককচোন মই আপোনালোককে মাতি পেলাই দেখাই দিম মানে সমষ্টিৰ উন্নয়নৰ স্বাৰ্থত BPF দলে ভোট দিব একদম পাৱাৰত আছে আৰু আমাৰ হাততে থাকিব সব সেইটো কাৰণে চবেই আমাৰ তাতে আহিব লাগিব নহ'লেতো উপায় নাই বেলেগ দল যদি পাৱাৰ নাথাকা দলত লগত যদি থাকে তেতিয়াহ'লে একো ডেভেলপ নহ'ব সেইটো কাৰণে চবেই বুজি পাই পেলাই এতিয়া কণ্টেক্ট কৰি আছে চাই থাকক মই কৈছি না অলপমান আগতে এই এনেকুৱা মানে দলে বলে এতিয়া 2000 পাক্কা মই কৈ দি আছোঁ ঠিক আছে